adue hoya putha Karbi Anglong Arlo kehangjo pen mate Assam Sorkar long lam kepale damsi kemeji pupen Pini USUKA song pen adue hoy kiklang a minister atur borowa dispur metha chamber long pimpura lo pajirdam USUKA tumpen pimpura lo along ke jong dun ke Meghalaya pen Assam mate West Karbi Anglong pen Meghalaya hoya puthak prabjin pen sai kedeng serak nangji athema hadak ke do aradatum non puta oktum jur pensi dolang la pen adue hoya bangke kedam tang iningkan suri kresir kepra pharokrasi boundary demarcation atengsi padowet nangji Karbi Anglong along de chimun si la pen pakonlong lepu jongpon lapen adue hoy kilang minister atur borowa pen bangso puthak pader de pin pen sai deng ponsi lamchak pichipi pon pusi USUKA asong japo jitu hajurika lapen bibison terona tumpen pachun pon উসুকা এটা দলে আমি গুৱাহাটীৰ জনতা ভ্ৰমণত আমাৰ অসমৰ মন্ত্ৰী বৰ্ডাৰ মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াক আজি আমি লগ কৰি যোনটো কাৰ্বি আংলঙৰ অসমৰ যোনটো বৰ্ডাৰ সমস্যা যোনটো বিভিন্ন সময়ত বিভিন্ন ধৰণে সমস্যা জলজলীয়া সমস্যা এটা চলি আছে বিভিন্ন সময়ত আমি লক্ষ্য পাইছোঁ আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন ব্যক্তিসকলে ঘূণীয়া হৈ বা তেওঁলোকে মিত্ৰৰ আজি হাতত ল'বলৈ লক্ষ্য পাইছোঁ সেয়ে আমি অট'নমাছ কাউন্সিলৰ বাৰম্বাৰ আমি বিভাগীয় কৰ্তৃপক্ষক জনাই থকাৰ পিছত কোনো ব্যৱস্থা নোলোৱাত সেয়েহে আজি আমি দিছপুৰৰ মহাফালি মিনিষ্টাৰ মাননীয় অতুল বৰা ডাঙৰীয়াক আমাৰ যোনটো বৰ্ডাৰ সমস্যা এই সমস্যাটো আমি তেওঁলোকক আজি স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যে 1951ৰ যোনটো সীমা নিৰ্ধাৰিত কৰিছে সেইটো অতি সোনকালে ব্যৱস্থা কৰিব লাগে যোনটো বৰ্ডাৰ যোনটো সমস্যা যোনটো আমাৰ ডেভেলপমেণ্ট ৰাস্তা ঘাট হওক বিভিন্ন ধৰণৰ যোনটো সমস্যা এইটোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ কৰি আৰু প্ৰশাসনিক যোনটো ব্যৱস্থা তিনিটা মূল দাবী লৈ আজি মিনিষ্টাৰ ডাঙৰীয়াক আজি এইটো সাক্ষাৎ কৰি বিভিন্ন সমস্যাৰ কথাখিনি কোৱা হৈছে আৰু তেওঁ আমাক জানিব দিয়ে যে অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা ল'ব বুলি আমাক জানিবলৈ দিয়ে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা কেন্দ্ৰ সমিতি এটা সজিতি দলে আজি অসম চৰকাৰৰ সীমান্ত এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰা সাক্ষাৎ কৰি আমি তিনিটা দাবী উত্থাপন কৰিছোঁ বিশেষকৈ ৱেষ্ট কাৰ্বি আংলং আৰু মেঘালয় যিটো সীমান্ত এলেকাত সীমা সমস্যা বিগত বহুত দিন ধৰি হৈ আছে এই সীমা সমস্যা 1951 যিটো বাউণ্ডাৰী ডিমাৰ্কেশ্যন আছে সীমা নিৰ্ধাৰণ হৈছে সেইমতে সীমা সমস্যা সমাধান হ'ব লাগে আৰু দ্বিতীয় কথাটো হৈছে যে তাত সীমান্ত এলেকাত অতিশীঘ্ৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰৰ ফালৰ পৰা তাত উন্নয়নমূলক কাম কাজ কৰিব লাগে আৰু তৃতীয়টো হৈছে যে তাত যে বসবাস কৰা তাত বাসিন্দাসকলক অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা তাত সুৰক্ষা প্ৰদান কৰিব লাগে এইখিনি তিনিটা দাবী লৈ পেলাই আমি অসম চৰকাৰৰ ওচৰত আমি আজি দাবী উত্থাপন কৰিছোঁ আৰু মন্ত্ৰী ডাঙৰীয়া এই তিনিটা দাবী পৰ্যায়ক্ৰমে ব্যৱস্থা লোৱা হ'ব বা কাৰ্যকৰী কৰা হ'ব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে